তো ওকে হেল্ল' গাইছ ৱেলকাম বেক টু আনাদাৰ নিউ ব্লগ। তো এতিয়া আমি জুগিবাৰীত আছোঁ মানে আমাৰ ঘৰৰ ওচৰৰ বিলখনত তাতে এখন মিটআপ ৰখা হৈছে আৰু টেঙা নিদিবা দয়া দাহেঁত আহি আছে আৰু ইফালে ৰাইডাৰ দুজনমান আহিছে। তো যাওঁ আৰু কথা পাতি সিহঁতৰ লগত। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। আৰু এইফালে আমাৰ অনুপ আছে। অনুপ আৰু কোন কোন আহিব কৈ দিয়া এতিয়া? আৰু আমাৰ অভিলাষ দা আহিলে আৰু দয়া আহিব, দয়া টেঙা নিদিবা আৰু জুবিন আহিব। আৰু তো বিনীত কলিতাহঁত আছে, আহে নাই নাজানো। তো এইফালে অভিলাষ দা আছে। অভিলাষ দাটো সকলোৱে চিনি পায় আৰু চিনি চবেই নাপায়, কেলে চিনি পাব? নাই বহুত ছাবস্ক্ৰাইবাৰ চিনি পায় ন। তো ওলাই যায় কিবা এটা কৈ দিয়া আৰু কি ক'ম এতিয়া, ভালকে ল'ৰাটো ভালকে ভিডিঅ' বনাই আছে, ভালকে আপোনালোকে ছাপোৰ্ট কৰি দিয়ক, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চেনেল নাম কি আছিলে? ব্লগ উইথ ব্লগ উইথ দেৱব্ৰত। পুৰা ধুনীয়াকৈ ছাপোৰ্ট কৰিব, সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু লগ পাই ভাল লাগিলে আপোনাৰ মাতিছে ইয়াত। তো মানে আৰু তো বেলেগ আৰু আহি আছে, তো দেখা থাকিম। बिग फैन हो तो बड़ा बिग पता फैन भाई मेरा बहुत बड़ा बिग फैन। आपका कोई वीडियो बाकी नहीं है मेरा देखा हुआ, मतलब मैं दिल से बहुत प्यार करता हूँ। এতিয়া মুঠতে দয়া যাব দিয়া স্পিডত ক'ব লাগিব অসমীয়াত স্পিডত ভাই নোৱাৰো প্ৰিপাৰেচন কৰি দয়া গাৰ্লফ্ৰেণ্ডৰ নামটো ক'ব লাগে। এইটো দেখিছ ন, এইটোৱে মোৰ গাৰ্লফ্ৰেণ্ড। মোক গোলখালি বুলি কৈছিলা। গিফ্ট দিব লাগে নহয়। জলদি কেলে লৈছ তই ভিডিঅ' কৰ ধৰ तो आपके लिए बहुत बड़ा गिफ्ट ले जाना है और अनबॉक्सिंग करना पड़ेगा। अनबॉक्सिंग तो बनता है, अनबॉक्सिंग बनता है। ফাৰুক কোন ফাৰুক আছে আহিব লাগে অনুষ্ঠানলৈ। জুই 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 মই কৈছো মইনা তুমি জুই মইনা লাগিব নি টিপু টিপু ও মাইকটো এফালে আনিবা না অলপ। कैमरामैन कम हियर। কোন কেমেৰামেন? আমাৰ কেমেৰাটো तो सब दोस्तों को मैं बताना चाहता हूँ मैंने बहुत दूर से गिफ्ट लाना है और आपको यहाँ पे अनबॉक्सिंग करना पड़ेगा। गिफ्ट है कुछ है, आग बंद करना पड़ेगा, आग बंद करना पड़ेगा। हाँ ठीक है दोनों हाथ दोनों हाथ थोड़ा कस के पीना पड़ेगा, वो पीना पड़ेगा। ये तो हम लोग ने पी लिया, 9 बजे आया था, पी लिया हम लोग उधर में जाके। দয়াদা পাৰ্টি দিব আমাক, কেলে টেনচন পাৰ্টি ইয়াতে হ'ব। সো গাইস এফালে ফাইনালি দয়াদাক লগ পাই গ'লো। তো দয়াদাৰ চেনেলৰ বিষয়ে অলপ মোক কৈ দিয়া। চেনেলৰ নাম হৈছে ব্লগ উইথ দেৱব্ৰত। সো ব্লগ উইথ দেৱব্ৰতৰ সকলো মেম্বাৰক কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক কৰক, কমেণ্ট কৰক আৰু চেনেলটো সদায় আগুৱাই নিয়ক। আৰু মোৰ ফেমিলি মেম্বাৰকো কৈছোঁ ব্লগ ছাপোৰ্ট কৰক সকলোৱে। আৰু গোলাঘাটে লোৱা হয় মোৰ একদম গোলাঘাটে লোৱা হয়, অসমৰে লোৱা হয়। চ' অসমৰে ছাপোৰ্ট কৰিব লাগে। চ' থেংক ইউ ছ' মাছ জয় অসম, লাভ ইউ ভাই, ভাল কাম কৰি যাব। থেংক ইউ ভাই। রাতে থাকে দুখত উজাগরি কথা বলু কোন তোকে চকু পানী ৰাতি ৰাতি থাকে ভুকত উজাগরি কথা বলু কোন তোকে চকু পানী ও মা
ইয়াৰ পিছত মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ জুবিন ব্লগ সোৱাল কুচি সকলো হাত চাপ এটা দিয়ক আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্পূৰ্ণ জনাবৰ বাবে মই হীৰেণ বৰাক অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পিছতে যিসকল ইউটিউবাৰে কাম কৰি আছে তো সকলোৱে ভালকে কৰি যাব লাগে আৰু এটা কথা আছিলে মহাত্মা গান্ধীয়ে যেতিয়া ট্ৰেইনত গৈ আছিলে তাৰ দেহাৰকৰণ কলা আছিলে তো তাক ট্ৰেইনৰ পৰা নমাই দিছিলে কিন্তু তেখেতৰ ছবি আজি আমি ইউজ কৰা পইচাত আছে কিন্তু কিয় পাৰিছে কাৰণ তেখেতৰ কাম ভাল আছিল আৰু সদায় আমি এনেকুৱা কাম কৰি যাব লাগে যাতে মানুহটোক নাচায় তেওঁৰ কামখিনি চাই যদি তেওঁ সকলোৱে ছাপোৰ্ট কৰে আৰু সকলোৱে কষ্ট কৰি আছে আৰু ইউটিউবত হয়তো ক'ৰবাত যদি যোৱা হয় তেতিয়া মই ব্লগিং বনাওঁ যেনেকৈ আজি মই বনাই আছোঁ ব্লগ এটা চুট হৈ আছে চ' মানে কি এতিয়া ইউটিউব নহয় তুমি যিটো পাৰা তুমি সেইটোৱে কৰা মানে যিটো মনত ভাবিবা যে চৰি মই নাৰ্ভাছ হৈ গৈছোঁ অলপ চ' তুমি যিটো পাৰা সেইটো কৰা আৰু এটা কথা কৈ দিওঁ মই সেইদিনাখন ভিডিঅ' এটাত এইটো বস্তু ইউজ কৰিছোঁ আমুকৰ 1 লাখ হৈ গ'ল মোৰ কিয় হোৱা নাই তোমাৰো হ'ব এদিন খালি সময় লাগিব 5টা আঙুলি সমান নি নহয় চ' 5টা আঙুলি হাতৰ সমান নহয় সৰু ডাঙৰ থাকে আৰু এটা কথা কৈছোঁ মই এটা কথা সেইটো ভিডিঅ'তে মই আৰু এটা ক্লিপ ইউজ কৰিছিলোঁ লোকক লৈ নজ্বলিবা কাৰণ তোমালোক মই জুই নহয় তোমালোক এটা নিজে জুই আৰু নিজতকে কেতিয়াও লোকক ডাঙৰ বুলি নাভাবিবা এতিয়া ইয়াত চব মেক্সিমাম ইউটিউবাৰ আছে চাগে ৰাইট চ' তোমালোক মোতকেও ডাঙৰ মই নিজকে ডাঙৰ বুলি নকওঁ তোমালোক মোতকেও ডাঙৰ তুমি যিটো পাৰিবা সেইটো মই দয়াই নোৱাৰে আৰু মই যিটো পাৰিম সেইটো হয়তো তুমিও নোৱাৰা চবৰে মানে ক্ৰিয়েটিভটো অলপ বেলেগ চ' সিমানেই আৰু চবেই কষ্ট কৰি যোৱা এদিন নহয় এদিন ছাকচেছফুল হ'বাই বহুত টাইম আছে চ' লাহে ধীৰে কৰি যোৱা এই মানে ৰাতিতে খান্দিব নোৱাৰি ন লাচিতে খান্দিলে বুলি পেলাই আমি খান্দিব নোৱাৰিবও পাৰোঁ কথাটো তেনেকুৱা চ' কৰি যোৱা সকলোকে বেষ্ট অফ লাক এণ্ড জয় অসম জয় গোলাঘাট ধন্যবাদ জনাইছোঁ দয়ালে মই এটা লৈ আহিছোঁ ইয়াত মই কি বস্তু দিছোঁ দেখুৱাই আছো আপোনালোকক পোনপ্ৰথমে বাইকখন লোৱা এখন চব কাগজ পাতি এইবোৰ চব গাড়ী বস্তু এইবোৰ নেদেখুৱাম বাৰু বাকী ইয়াত গীতটো মই দেখুৱাই আছো মই হাতত দিছো তুমি খুলিব লাগিব হা ঠিক আছে হা ইয়াত মই কি গিফ্ট দিম চ' ই খুলিব লাগিব তেতিয়াহে আমি গম পাম ন ঠিক আছে খোলা এতিয়া চকু খোলা কি ওলাইছে চোৱা কি ওলাই খোলাচোন দেখা যাব কি বস্তু ওলাই কৈ যাব হাতৰ খাব নে আকৌ কৈ দিছো কি খবৰ তোমালোকৰ পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লে আৰু আপোনালোকে চাই আছে টেঙা থেংক ইউ অসমীয়া ল'ৰা মই স্ৱেগ বিচাৰো জাতিত নহয় খাতিত মোৰ ফেমিলিবোৰ ৰজা নহয় বহিব মোৰ পৰে এই ক্ষেত্ৰত এই ক্ষেত্ৰত কাবলে হাত মুখ নালাগে ফুৰ মই হাতত অসমবাসী মৰম দিব ভাইটি বুলি with the gang, this was made for every day. Say you
আজিকালি কিছুমানৰ কিনো শুনিবা কথা ডাঙৰ হোৱাৰ নামত কৰে পৰ্বতত পূজা ফিল্ম নহয় তুমি থকা লেভেল মোৱা থকা মেকআপ কৰিলেও তোমাক গাড়ী যেন হেলকা পইচা তুমি জপিয়াই জপিয়াই হাগা সমাজৰ আগত তুমি কিনো কৰি দিলা আনৰ বাবে চকী পাৰি নিজে কহি দিলা বুজি নেপাই ভিকাৰী বুলি মোক ক'লা Asilo mo জীৱনো সৰু পুৰা কৰিলালো সৰু সপোন বহুতো তৰালিকালৰে কথা গুজে গুজে প্ৰশ্ন ভাল কি বেয়া কি মিছা কিনো সত্য বুজিব বিচাৰিছিলো মানুহৰ কষ্ট জানিব বিচাৰিছিলো জীৱনৰ অৰ্থ মানুহৰ বাবে কাকো পাহৰিলো স্বাৰ্থ লগা যে নদুলাগো লাহে লাহে ডাঙৰ হলো বহু কথা গম পালো নাছিলে পৃথিৱীখন কিতাপত লিখাৰ দৰে মাল খালো লাজ পালো কণ মানুহ হেৰুৱালো নাছিলে পৃথিৱীখন ৰাখে যেনে ঈশ্বৰ নাছিলে পৃথিৱীখন সৰুতে শিকোৱাৰ দৰে নাছিলে পৃথিৱীখন দেউতাই দেখুৱাৰ দৰে আছিলে পৃথিৱীক দেখি উনে দেখা কৰে আছিলে পৃথিৱীত মানুহে মানুহ মাৰে একো কেনে জানো কৰ্মলৈ খেজি শিক্ষা পালো শান্তিলৈ আনো আৰু মাতো কলুলৈ বাট নাচাবি গাইজ ফাইনেলি লগ পাই গ'লো এইফালে জুবিন তো বহুত ভাল লাগিল লগ পাই কি ক'ম আৰু এনেকুৱা এটা ইউটিউব মিটআপ আজি আহিলোঁ গোলাঘাটত মই ভবা নাছিলোঁ যে গোলাঘাটত এনেকুৱা এখন মিটআপ হৈছে তো ইমান ডাঙৰ আহি পিনে মই আচৰিত হৈ গৈছোঁ আৰু এইফালে চাহ বাগান জুগিবিল এখন তো বহুত ভাল ঠাই আছে গোলাঘাটত আপোনালোকেও আহিব আৰু আজি মিটআপখনৰ ভিডিঅ'টো চালেই চাগে এতিয়াও যদি চাই আছে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে গম পায় জুগিবিলত এখন এনেকুৱা মিটআপ হৈছে তো বহুত বেছি ভাল লাগিলে আপোনালোকে দাদাৰ চেনেলটো ছাপোৰ্ট কৰি দিয়ক আৰু যিমান লগৰে হ'ম আৰু লগৰে আৰু দাদা তো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰি দিয়ক ধন্যবাদ তো গোলাঘাট আহি কেনেকুৱা মানে অনুভৱ হৈছে গোলাঘাট আহি মানে অনুভৱ মানে কেনেকুৱা পৰিৱেশটো গোটেই সেউজীয়া ইফালে চালেও চাহ বাগান সিফালে চালেও চাহ বাগান তো এনেকুৱা আৰু ভাল লাগিছে আৰু দাদাই শুৱালকুছিৰ পৰা আহিছে আহিছো দাদা নহয় চাগে একেলগৰে হ'ম তো কোন ক্লাছত পঢ়ি আছে মই এতিয়া ফাৰ্ষ্ট ইয়াৰ মোৰ ফাৰ্ষ্ট ইয়াৰ হয় তো লগৰে হ'ম আৰু ঠিক আছে সো গাইস বহুত দূৰৰ পৰা আহিছে মোৰ ছাবস্ক্ৰাইবাৰ मैं हूँ असम से वो भी गोलाघाट से वो भी हास्टोली से नहीं ये हाउटोली से है ये आप असमीस हो या बिहारी हो मैं बिहारी हूँ क्योंकि मैं असम का हूँ फिर भी मैं असमी उतना नहीं बोलता हूँ लेकिन दोस्तों से बात करता हूँ लेकिन वीडियो में ज़्यादा मैं हिंदी ही बोलता हूँ हाँ तो इसको सब्सक्राइब कर लीजिए सो गाइस हे बोले मैं सिनेमा तो सिनेमा কোৱা বে এই আপোনালোকে ইয়াৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এইবিলাক চিনেমা ব্লগ চলি আছে